Hello friends, মই আজি আপোনালোকক লৈ আহিছোঁ এটা চেলেঞ্জ। য়েছ, এটা চেলেঞ্জ, যিটো চেলেঞ্জে ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰি দিছে। অকল ধুমুহাৰ সৃষ্টি কৰাই নহয়, ইনষ্টাগ্ৰাম টুইটাৰ আদি ভূমিকম্পৰ সৃষ্টি কৰি দিছে, খলকনিৰ সৃষ্টি কৰি দিছে এই চেলেঞ্জে। সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে এই চেলেঞ্জ গ্ৰহণ কৰি এবাৰ হ'লেও ইয়াৰ সোৱাদ লৈছে আৰু ইয়াৰ ভিডিঅ' ইণ্টাৰনেটত আপলোড কৰিছে, যি ভিডিঅ' লাখ লাখ মানুহে চাইছে। একেবাৰে সহজ চেলেঞ্জ, গতিকে আপুনি এই চেলেঞ্জ গ্ৰহণ কৰিব পাৰিব। নাই কোনো বাধা নাই, এই চেলেঞ্জ সকলোৱে গ্ৰহণ কৰিছে আৰু আপুনিও গ্ৰহণ কৰিব পাৰিব। আপুনি যদি এই চেলেঞ্জ একচেপ্ট কৰিব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'টি সম্পূৰ্ণকৈ এবাৰ চাওক। কিন্তু কি এই চেলেঞ্জ? আপুনি যদি জানিবলৈ বিচাৰিছে কি এই চেলেঞ্জ, তেন্তে আহক আৰম্ভ কৰি দিওঁ আজিৰ ভিডিঅ'। মই এনেদৰে আপোনালোকৰ মাজলৈ লৈ বিভিন্ন ধৰণৰ আমোদজনক ভিডিঅ', গতিকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ আৰু লাইক কৰিবলৈ নাপাহৰে যেন, আৰু লগতে বেল আইকনটো আছেই নহয়। ফ্ৰেণ্ডছ, আপুনি যদি এই চেলেঞ্জ গ্ৰহণ কৰিব বিচাৰিছে আৰু যদি আপোনাৰ এই চেলেঞ্জৰ ভিডিঅ'ত লাখ লাখ মানুহে চোৱাটো বিচাৰিছে, তেনেহ'লে আপোনাৰ দৰকাৰ হ'ব এটা প্ৰকাণ্ড এটা কেৰি বেগ, প্লাষ্টিকৰ এটা কেৰি বেগ, যিটো কেৰি বেগ সাধাৰণতে আৱৰ্জনা পেলাবলৈ ব্যৱহাৰ কৰা যায়। আৰু লাগিব আপোনাক এটা ভেকুৱাম ক্লিনাৰ। প্ৰথমতে আপুনি নিজকে সেই কেৰি বেগটোৰ ভিতৰত ভৰাই দিয়ক আৰু তাৰপাছত কেৰি বেগটোৰ মুখখন আমি বন্ধ কৰি দিয়ক। আৰু আপোনাৰ হাতত এতিয়া যিটো এই ভেকুৱাম ক্লিনাৰ থাকিব, ভেকুৱাম ক্লিনাৰটোৰ সহায়ত কেৰি বেগটোৰ ভিতৰত যিখিনি বায়ু আছে, সেই বায়ুখিনি একেবাৰে সম্পূৰ্ণৰূপে বাহিৰলৈ উলিয়াই দিয়ক। তেতিয়ালৈকে ঠিকেই আছে, কিন্তু যেতিয়া আপুনি বাহিৰৰ বায়ুখিনি আপোনাৰ পৰা উলিয়াই দিব, তেনেকুৱা সেই অৱস্থাত আপোনাৰ অৱস্থাটো কি হ'ব সেইটোহে আজি চাবলগীয়া। তেনেকুৱা অৱস্থাতো আপুনি একেবাৰে হাত ভৰি লৰচৰ কৰিব নোৱাৰা হ'ব, নহ'লে বা আপোনাৰ অত্যন্ত অসম্ভৱ ধৰণে আপোনাৰ হাঁহি উঠি যাব। কিন্তু যদি আপুনি আপোনাৰ সাৱধান হয়, তেনেহ'লে অতি আপোনাৰ কাৰণে ই বিপদো মাতি আনিব পাৰে, কাৰণ এনেকুৱা অৱস্থাত হয়তো কেতিয়াবা উশাহ ল'ব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হয়। কিন্তু তাৰপাছত কি হ'ব? গতিকে এনেকুৱা এটা অৱস্থাৰ মানুহজনৰ যিটো অৱস্থা হয়, সেই অৱস্থাটো সেই চেলেঞ্জ গ্ৰহণ কৰোঁতে এজনেহে অনুভৱ কৰিব পাৰিব। আমি বাহিৰৰ পৰা চাই কথাটো আমি অনুভৱ কৰিব নোৱাৰিব পাৰোঁ। ইমান এটা সহজ চেলেঞ্জ সকলোৱে গ্ৰহণ কৰি, চেলেঞ্জ গ্ৰহণ কৰি তাৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছে, আৰু ভিডিঅ' ৰেকৰ্ডিং যেতিয়া তেওঁলোকে ইনষ্টাগ্ৰাম, টুইটাৰ, ইণ্টাৰনেট য'তে আপলোড কৰিছে, গতিকে তাত লাখ লাখ মানুহে চাইছে। গতিকে চেলেঞ্জটো কেনেকুৱা ধৰণৰ হ'ব পাৰে, চেলেঞ্জটো গ্ৰহণ কৰা অৱস্থা মানুহজনৰ কি এটা অৱস্থা হ'ব পাৰে, সেইটো আপুনি এই ফটোকেইখন দেখিলেই গম পাব। গতিকে ইমান ধৰণৰ এটা ধেমেলীয়া, ইমান ধৰণৰ এটা সহজ চেলেঞ্জ আপুনি নিশ্চয় এবাৰ হ'লেও ট্ৰাই কৰি চাব বিচাৰিব। কিন্তু এই চেলেঞ্জ ইমান সহজ যদিও কিন্তু অতি বিপদজনকো। গতিকে কিছু লোকে ইয়াৰ ক্ষেত্ৰত মত প্ৰকাশ কৰিছে যে এই চেলেঞ্জে হয়তো বিপদজনক হ'ব পাৰে কেতিয়াবা, কাৰণ এই চেলেঞ্জ গ্ৰহণ কৰোঁতে এজনৰ কি হ'ব পাৰে, কেতিয়াবা তেওঁ উশাহ নিশাহ ল'ব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হ'ব পাৰে। আৰু যদি ওচৰত কোনো পেৰেণ্টছ বা কোনো জ্যেষ্ঠ লোক যদি ওচৰত নাথাকে, তেতিয়াহ'লে তেওঁ অন্য বিপদতো পৰিব পাৰে। এনেকুৱা ধৰণৰ দুই এটা ঘটনা কেতিয়াবা ধেমালিৰ মাজতে হৈছেও। গতিকে সেইকাৰণে এই চেলেঞ্জ যদি গ্ৰহণ কৰিবলৈ বিচাৰিছে, আপুনি এবাৰ যদি ট্ৰাই কৰি চাবলৈ বিচাৰিছে, তেনেহ'লে আপুনি অকলশৰে এই কাম নকৰিব, লগত আৰু দুজনক হয়তো আপোনাৰ হেল্পাৰ হিচাপে, যদি প্ৰয়োজন সাপেক্ষে হেল্পাৰ হিচাপে আপুনি ওচৰত ৰাখি থ'ব, বা যদি কোনো সৰু ল'ৰা ছোৱালী কৰিবলৈ বিচাৰিছে, তেনেহ'লে জ্যেষ্ঠজনৰ যিদৰে জ্যেষ্ঠজনৰ গাইডেন্সৰ সহায়ত সেইখিনি কৰি। মই আপোনালোকক মাত্ৰ এণ্টাৰটেইনমেণ্ট খাতিৰত, মনোৰঞ্জনৰ খাতিৰতহে এই ভিডিঅ'টি আগবঢ়াইছোঁ। এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক এই চেলেঞ্জ কৰিবলৈ আপোনালোকক উচতনি যোগোৱা নাই, মাত্ৰ মই ইয়াৰ যোগেদি আপোনালোকৰ মনোৰঞ্জনৰ খাতিৰতে এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। গতিকে ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। আপুনি যদি আৰু এনেকুৱা ধৰণৰ আমোদজনক চেলেঞ্জৰ কথা যদি জানিবলৈ বিচাৰিছে, তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।